দেখিছে পুৰা উৎপাত মানে আজি পুৰা উৎপাত হ'ব। তো হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। তো গাইজ, যিহেতু আজি ইণ্ডিপেণ্ডেন্ট ডে, চবকে 76th ইণ্ডিপেণ্ডেন্ট ডে। তো আজি গাইজ মই আজি ঘৰত নাই, লগৰ আগত থাকিব আহিলোঁ মানে, যিহেতু আজি ৰাইডত যাম। তো ৰাতিপুৱা আজি সোনকালে উঠিলোঁ, চাৰে চাৰিটা হ'ল, এতিয়া দেখিছে 4:30। তো এতিয়া ধুনীয়াকৈ চাহ তাহ খালোঁ। তো এতিয়া ওলাই মেলি লগ পাইছোঁ আপোনালোকক। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, এইটোৰ ওপৰত ধামাকা ব্লগ হ'বলৈ গৈ আছে। তো ভিডিঅ'টো এনজয় কৰিব। তো লগ পাইছোঁ মটৰ ব্লগত ডাইৰেক্ট মানে ওলাই মেলি লওঁ। তো হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ চেনেল। তো আজি কৈছিলে যে আমি কাজিৰঙা যাম। তো এতিয়া ওলাই আহিলোঁ ঘৰৰ পৰা, মানে লগৰটো ঘৰৰ পৰা। তো এতিয়া আমি আহি আছোঁ। এতিয়া টোটেল আমি কেইখন বাইক গৈ আছোঁ, 3, 4, 5খন, টোটেল 5খন বাইক গৈ আছোঁ। তো মোৰ পিছফালে পিলিয়ন বহি আছে। আজি কিন্তু মোৰ বাইক ফ্ৰেমটো বেলেগ দেখে, বাইকখন বেলেগ হয়। তো মানে যোনখন বাইক আগতে আনো সেইখন মানে গীতাৰ্থৰ আছিলে। গীতাৰ্থৰ মানে যিহেতু সি শ্বিলং গুচি গ'ল, তো মোৰ লগৰ এটা ক'বলগীয়া হ'ল বেলেগ বাইক এখন। তো চকা পামচাৰ আমি পম দি মেলি লাডাখৰ পাৰ হৈ আহিলোঁ। তো বাকীখিনি মটৰ ব্লগত ক'ম। তো মটৰ ব্লগত লগ পাই আছোঁ, পামটো দি লওঁ ধুনীয়াকৈ এইখনত। তো অলপ পাছত লগ পাইছোঁ মটৰ ব্লগত। চ' গাইছ, এতিয়া আমি চকাৰ পৰা পম দি ল'লোঁ, চেকআপ কৰি দিলোঁ পূৰা, অল ক্লিয়াৰ। আৰু টোটেল 5খন বাইক গৈছোঁ। এখন আপোনাৰ NS 200, তো এখন এক্সপালছ, এখন ডিউক 250, আৰু আমাৰ এখন NS 125, পাছত এখন এপাচি এখন আহি আছে 160। তো পূৰা গৈ আছোঁ পূৰা ফুল দষ্টত। তো আমি চায়েন্স কলেজ পাই গ'লোঁ যোৰহাট। আৰু যোনটো চৰকাৰে ঘৰে ঘৰে তিৰংগা দিছে, তো ভাল লাগিছে। এবাৰ চব ঘৰতে যায়, চবৰ ঘৰৰ আগফালে ফ্লেগ দিছে, ফ্লেগ চবৰ ঘৰৰ ফ্ৰণ্টত। তো ভাল লাগিছে। চবে কমেণ্ট এটা দি দিব হেপী ইণ্ডিপেণ্ডেন্স ডে বুলি। তো ভিডিঅ'টো চাই থাকক, আৰু যোন নতুন আহিছে মানে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইবটো কৰি যাব, আৰু বেল আইকনটো দবাই দিব যে আমাৰ নতুন নতুন ভিডিঅ' চাই থাকিবলৈ। তো সোনকালে ওৱানকে কৰি দিয়ক আৰু চেনেলটো। তো আমাকো ছাপোৰ্ট লাগে, এনেকৈ মৰম দি যাব। বাহ কি কাটিং বে পুৰা। পুলিচ ৰখি আছে, দেখিব পাইছে। ক'ৰবাত চাগে 144 লগাইছে, শুনিছোঁ যে গোলাঘাটত লগাইছে চাগে 144, মানে ডাবলকৈ যাব নোৱাৰি। তো আমাৰ ইয়াত দিছে, বিন্দাছ আহি আছোঁ পিছে, কাৰণ চবতে ফ্লেগ লাগি আছে, এইবোৰ দেখিব পাইছে। ফ্লেগ কি ধুনীয়া কৰি উঠিছে য'ত টাউনখন। তো মিটাৰ পইণ্টত লগ পাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' গাইছ, ফাইনেলি আমি এতিয়া মিটাৰ পইণ্ট পাই গ'লোহি। চব বাইক চাইক আহিলে, আৰু কাৰ আহিব আছে, কাৰ ৰেডীটো বাকী আছে। তো কাৰবোৰ আহি লওক। তো অলপ দেখাই দিছোঁ বাইক চাইকবোৰ। তো বাইক চিনেমি চবটা চাই লওক। তো লগ পাইছোঁ ৰাইডত। তো ভিডিঅ'টো পৰা ফুল চাই থাকক, আৰু দেখিলে পালোহি মিটাৰ পইণ্ট। মোৰ পিছফালে দেখিব পাইছে চাগে, চব বাইক ৰখি আছে, অল টাইপৰ বাইক আহিছে। তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে, পূৰা এনজয় কৰা ভিডিঅ'টো। যোন নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক চাইকটো কৰি দিব। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, আৰু লগ পাই আছোঁ মটৰ ব্লগত। তো চাই থাকক ভিডিঅ'খিনি যিমানখিনি মৰম দিছে, ভাল লাগিছে চাই। তো এইখিনি তো এইটো ভিডিঅ' ভালকৈ অলপ ছাপোৰ্ট কৰিব। তো ভিডিঅ'টো চাই থাকিব, যিমানখিনি পাৰোঁ দেখাইছোঁ। তো চবকে আকৌ এবাৰ কৈ দিছোঁ যে হেপী ইণ্ডিপেণ্ডেন্স ডে। দেখিছে পুৰা উৎপাত মানে আজি পুৰা উৎপাত হ'ব। চ' গাইছ, আমি এতিয়া চব ওলাই আহিলোঁ পুৰা উৎপাত দি মেলি। চব এতিয়া পৰা লাইন আপত গৈ আছে। তো ভিডিঅ'টো চাই থাকক, পুৰা এনজয় হ'ব আজি, পুৰা ফালি দিম ভিডিঅ'। তো চাই থাকিব পুৰা লাষ্টলৈকে, চব গৈ আছে পুৰা উৎপাত দি। চ' অল টোটেল তোমাৰ 50মান বাইক হ'ব পুৰা আপোনাৰ। তো পুৰা ফালিম আজি পুৰা। তো ভিডিঅ'টো পুৰা চাই থাকক।
আজি কিন্তু মজা লাগিব, মজা আল্টিমেট গুলি। এই চব কি ধুনীয়া লাগিছে, এনেকৈ ফ্লেগখন ধৰি গৈছে। কি ধুনীয়া লাগিছে, এই বা কি ধুনীয়া আল্টিমেট। পুৰা চ' গাইজ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব আৰু পুৰা ধুনীয়া লাগিছে মানে আজি তাৰ ৰিয়েকশ্যনটো পুৰা মজা পাইছোঁ আজি। এই মাত শুনক না, গুলি ফালি দিছে আজি পুৰা যোৰহাটটো কাজিৰঙাৰ পৰা ফালি যাম, ফালি ধুনীয়া কণ্টেণ্ট লৈছোঁ, পুৰা ট্ৰাই কৰিছোঁ। আপোনালোকে এই ট্ৰাইটো চাই মেলি অলপ ছাপোৰ্ট কৰিব আমাক। চ' ফাইনেলি গাইজ আমি এতিয়া দেৰগাঁও টলগেট পাই গ'লি। টলগেটত পৰা এটা লাইন আপ লাগি গ'ল আকৌ। তো ইয়াৰ পৰা কাজিৰঙা অলপ দূৰ আছে, আপোনাৰ কম 20 কিলোমিটাৰমান হ'ব চাগে। তো আপোনাক দেখাই দিছোঁ এখন টলগেটখন পুৰা ইয়াৰ পৰা লাইন আপ কৰি আছে পুৰা গাড়ী। টলগেটখন এখন বনাই আছে নতুনকৈ, হোৱাগৈ নাই এতিয়াও, বনাই আছে। তো গাইজ ফাইনেলি এতিয়া ওলাই দিলোঁ ইয়াৰ পৰা। তো ইণ্ডিয়া ফ্লেগ ৰগৰ সেইদিনা বিকাশ দাহেত আহিছিলে। অঁ আপোনাক দেখিছিলোঁ মানে ব্লগত। অঁ ভাল লাগিছে আপোনাৰ কামবোৰ। অঁ আমাৰ শিৱসাগৰ কামগুৰি। অঁ ভালকৈ। অঁ আমি বিনাশ আহি আছোঁ লাহে লাহে। অঁ ছাৰ আহিছোঁ। অঁ এতিয়া আমি এই ভালুকজুৰি ৱাটাৰফললৈ সোমাই আহিছোঁ। তো জেগাটা খুব সুন্দৰ দেখিছে, দেখিবলৈ পাইছোঁ। এইখন সৰুকৈ গেট এখন বনাই থোৱা আছে, এখন ওখ দেখিছে, ওপৰ পাহাৰ পূৰা। এইটো দেখা দিছোঁ, এইটো নিজৰাটো ৱাটাৰফল। পূৰা মাত আহিব পাৰে, এতিয়া পূৰা সাঁতুৰি আছে মজাকৈ। এইটো ওখ উঠি যাব লাগিব ইয়াৰ পৰা, মাত্ৰ চাৰিকৈ আহিব পাৰে। বৰফৰে ভিডিঅ' চাই লওক কিমান ওখ, ইমান গৰম। চবেই গাইছে এইফালেদি পূৰা পানীয়েদি আহিব লাগে, পূৰা দেখিছে পূৰা ফুটিছে বাল। চ' গাইছ এতিয়া আমি পালোহি কাঞ্চনজুৰি ৱাটাৰফলটো পাই লওক। পূৰা একদম ইমানলৈকে ওখ, ইমান ওখ দেখিছে, ওপৰলৈ যাব নোৱাৰোঁ মানে এইফালে পূৰা পিছল। যদি গা ধুই আছে পূৰা, ইয়াতকৈ ওপৰত যাব নোৱাৰি আৰু। ইয়ালৈকে আহিলোঁ পূৰা। ডেষ্টিনেশ্যন এইটোৱে আছিলে আজি পূৰা ইণ্ডিপেণ্ডেন্ট ডে বুলি। তো ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আৰু আমাৰ এনেকৈ ছাপোৰ্ট কৰি যাব। তো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু নকওঁ মানে মোৰ মাইকটো হেৰাই থাকিলে, তো অলপ বেয়াও লাগিছে, তো একো নাই বাৰু। তো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। তো বাই বাই।